হাই ফ্ৰেণ্ড, আজি মানে আমাৰ ঘৰত আলহী আহিছে, গতিকে হাঁহ এটা মাৰিছে আৰু মাছো আনিছে অলপ, চাব পাৰে। ভাজি আছোঁ, বৰমাকে লৈ আছে, মই মাছ ভাজি আছোঁ, গতিকে সেইকাৰণে লৈ থাকিবলগীয়া হৈছে আৰু অকল আজি কান্দিয়ে আছে তাই। এয়া চাওক, মই মাছ ভাজি আছোঁ। মই মানে ঘৰত দেউতা আৰু দাদাই মাংস নাখায়, সেইকাৰণে তেওঁলোক দুজনলৈ মাছকে লৈ আহিলে আৰু গতিকে মই এতিয়া ভাজি আছোঁ। আমাৰ আলহী আমাৰ হৈ ভকত লগতে ভিনদেউ ডাবল মিতি দেই। এয়া সেইটোৱে কৰিবলৈ কৈছোঁ, প্ৰথমতে মাৰি দিওঁ খা কৰি ল'ব বস্তুটো। এয়া আমাৰ অমিত মাংস কাটিবলৈ শিকাই আছে, কাটিব নাজানে। এয়া আমাৰ আলহীক মাংস কাটিবলৈ লগাই দিলে। এটা হাঁহকে একদম 3জনে লাগি গৈছে আজি, মানে আজি খামেই খাম আৰু। এয়া চক কাটি আছে। আলহী আহিলে এনেই বহি থাকিবলৈ পাই নি ন, নিজে নিজে কৰি কৰি খাব লাগিব। আমাৰ ছোৱালীয়ে এয়া বহি চাই আছে। বুঞ্চি হাই কতে নাই, মোবাইলত ইণ্ডাছ লাগি আছে। একদম চোৱাত ব্যস্ত হৈ আছে আৰু দেই। এয়া হাঁহ মাংসৰ ভাজি এয়া দাদাই বনালে, ডাঙৰ দাই, আৰু এয়া মই বনাই আছোঁ। এয়া হাঁহ মাংস, কোমোৰা আৰু আলু। মই কৈছোঁহে আৰু দেই। মাংস ভাজি হৈ গ'ল। আমাৰ ল'ৰাকেইটা বৰমাকে ভাত খুৱাই আছে দেই, মাংস ভাত দিছোঁ দিছোঁ। চুম্বি আকৌ মামাম খাইহিয়া, মামাম এই বায়েকে চাই আছে। ভাত খাইছো ভাত দিয়ে